হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, মোৰো ভালে। তো আজি ভিডিঅ'টো বনাইছোঁ। আজি খাম আমি ফুচকা। তো ভাবিলোঁ আপোনালোককো দেখাওঁ বুলি ফুচকা খোৱা। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু যদি ভিডিঅ' বনাওঁতে মোৰ কিবা ভুল হয় কওঁতে বা ভিডিঅ' দেখাওঁতে, তেতিয়াহ'লে আপোনালোকে ভালকৈ কমেণ্টত জনাই দিব, বেয়াকৈ কমেণ্ট নকৰিব। তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। দেখিছেনে ফুচকাখিনি কি ধুনীয়াকৈ ফুলিছে। এতিয়া বনাম মই আলু পিটিকাখিনি আৰু বনাম তেতেলী পানীখিনি। মই আলুখিনি এনেকৈ বইল দি ৰাখিছিলোঁ। তো এতিয়া আলুখিনি মই পিটিকিম। ইয়াতে তেতেলী লৈছোঁ, ইয়াতে পানী দিম, দি পিনে অলপ সময় তিয়াই থৈ দিম। তাৰপিছত চেকেনিৰে চেকি পিনে ইয়াৰে ৰসটো ওলাই ল'ম। তেতেলী পানীখিনি আমাৰ ৰেডি হৈ গ'ল। ইয়াতে দিম মই এতিয়া জেং মছলা। এইটো আমাৰ এইপিনে জেং মছলা বুলি কয়, আপোনালোকৰ সেইপিনে কি বুলি কয় মোক কমেণ্ট কৰি জনাই দিব। এইটো জেং মছলাখিনি আমি এতিয়া পিচি ল'ম, আৰু ইয়াতে দি দিম শুকান জলকীয়া। এইখিনি গোটেইখিনি মিশ্ৰণ কৰি ল'ম, লৈ পিনে ইয়াতে দি দিম। আমাৰ এই আলু পিটিকা আৰু এই তেতেলীৰ পানীখিনি হৈ গ'ল। আপোনালোকে ইয়াতে তেতেলীৰ পানীখিনিত কেঁচা জলকীয়াও দিব পাৰে। মোৰ কেঁচা জলকীয়া নাছিলে, এইটো কাৰণে মই শুকান জলকীয়াই দি দিছোঁ। তো বলক এতিয়া খাওঁ। হৈ গ'ল, বহুত জ্বলা ধৰিছে। তো আজিৰ ভিডিঅ'টো আৰু ইমান দীঘলীয়া নকৰোঁ। আৰু এটা কথা কওঁ যে ফুচকাখিনি আমি দোকানৰ পৰা কিনি আনিছিলোঁ, খোলা ফুচকা কিনি আনিছিলোঁ 50 টকা। 50 টকাৰ বহুতখিনি দি দিয়ে। আপোনালোকে এনেকৈ কিনি পিনে ঘৰতে বনাই খাব পাৰিব ফুচকা। তো আজিৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাই দিব। মই যিমান পাৰোঁ ভিডিঅ'বিলাক বনাই থাকিবৰ কাৰণে চেষ্টা কৰি আছোঁ, কাৰণ কিয় মই গতিকে এতিয়া নতুনকৈ আৰম্ভ কৰিছোঁ। তো মানে ভিডিঅ' বনাওঁতে বা কেতিয়াবা ক'ৰবাত মই কিবা খাব যাব, কেতিয়াবা বাৰ্থডে খাব গ'লোঁ, বিয়া খাব গ'লে মই মানে বিয়াখিনি মানে দেখুওৱা নহয়, কাৰণ তাতে কথা কোৱা নহয়। এইটো কাৰণে নহয়, কাৰণ কিয় তাতে বহুত মানুহ থাকে, আৰু এতিয়া মানে মই গতিকে নতুনকৈ আৰম্ভ কৰিছোঁ। তো মোৰ মানে অকণমান লাজ লাগে। মই পিছলৈ চেষ্টা কৰি যাম আপোনালোকক দেখুৱাবৰ কাৰণে। তো আপোনালোকে কিবা ভুল হ'লে ভালকৈ জনাই দিব, বেয়াকৈ যাতে কোনেও নকয়, কাৰণ মই নতুনকৈ আৰম্ভ কৰিছোঁহে মাত্ৰ। তো ভুল হ'বও পাৰে, কাৰণ ফাৰ্ষ্টতেতো সকলোৰো ভুল হয়েই, লাষ্টলৈকেহে ঠিক হ'ব। তো আপোনালোকে কিবা ভুল হ'লে জনাই দিব মোক। তো আজিলৈ ধন্যবাদ।